আজিকালি আমি ঘৰেই হওক বা অফিচেই হওক সকলোতে মানি প্লেণ্ট দেখিবলৈ পাওঁ। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এই মানি প্লেণ্ট কোনটো দিশত লগালে ভাল বা কোনটো দিশত লগালে ঘৰত বেয়া প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। মানি প্লেণ্টক বাস্তুশাস্ত্ৰৰ মতে বহুত শুভ বুলি কোৱা হয় আৰু এই মানি প্লেণ্ট ঘৰৰ ভিতৰত থাকিলে পৰিয়ালৰ সুসমৃদ্ধিৰ লগতে ধন বৃদ্ধিও হয় বুলি বিশ্বাস কৰা হয়। কেতিয়াবা আকৌ মানি প্লেণ্ট লগোৱাৰ পিছত ঘৰত বহুতো বিপৰীত প্ৰভাৱ পৰাও দেখা যায়, যেনে ধৰি লওক টকাৰ খৰচ বাঢ়ি যাব পাৰে আৰু নিগেটিভিটিও বাঢ়ি যাব পাৰে। এইবিলাক কাৰণতে মানি প্লেণ্ট সদায় বাস্তুশাস্ত্ৰৰ মতেহে লগাব। মানি প্লেণ্ট লগাওঁতে এটা কথা সদায় মনত ৰাখিব যে ইয়াক কোনটো দিশত লগাব। মানি প্লেণ্ট সদায় আগ্নেয় কোণ অৰ্থাৎ দক্ষিণ পূব দিশতহে লগাব আৰু এই দিশত মানি প্লেণ্ট লগোৱাৰ ফলত ঘৰৰ সুসমৃদ্ধি ধন বৃদ্ধিৰ লগতে পজিটিভিটিও বাঢ়ি যাব। মানি প্লেণ্ট কেতিয়াও ঈশান কোণ অৰ্থাৎ উত্তৰ পূব কোণত নলগাব, কাৰণ এনে কৰিলে আপোনালোকৰ ঘৰখনত বহুতো বেয়া প্ৰভাৱ পৰিব পাৰে। বাস্তুশাস্ত্ৰৰ মতে মানি প্লেণ্ট সদায় ঘৰৰ ভিতৰত লগাব লাগে আৰু এটা কথা বিশ্বাস কৰা হয় যে মানি প্লেণ্ট যেতিয়া যিমানেই লহপহীয়া বা ওপৰলৈ উঠি যায় সিমানেই ঘৰখনৰ বাবে মংগলদায়ক।